মোক সহায় লাগে অতি সোনকালে মোক সহায় কৰক गुबुन जाथिजों हाबा जाबा माबायदि जायो नायदो बाजैमोन नोंसोरथ' खारलाबाय थायो सानफ्रामबो खारनाय सानसेल' बार जायो फिसाइ थाइसेयावबो खारो ओमफ्राय दा गुबुन जाथिजों माबायदि खालामजादों नैबे भिडिअखौ आं देखायगासिनो दङ अननानै बयबो नायलां गाइसमोन ইয়াত মোৰ হাজবেণ্ডৰ পৰা ধৰি চবে মাৰিছে কিন্তু ইয়াত পুলিচ প্ৰশাসনে শুনা নাই ছাৰ মোক সোনকালে আপুনি ইমাৰ্জেঞ্চি সহায় দিয়ক মোক ছাৰ প্লিজ पुलिसाबो गावखौ सहाय खालामाखै जाहैदों पुलिसनो बिराद कमप्लेन होबाय दा कमप्लेन होसेयावबो सहाय खालामाखै अब्ला मा खालामनो ছাৰ মোৰ গতি বহুত বেয়া ছাৰ সোনকালে ছাৰ মোক সহায় লাগে প্লিজ সহায় লাগে ৰেডিঅ'ত বাচ্চা বেলেগ জাতিৰ লগত ফালাই গৈছে ৰাজস্থানৰ পৰা এতিয়া অসমত পৰা সহায় লাগে কোনি দিব তোক আগত ভাবি আছিলি না তুই বেলেগ লগত আমি বিয়া হ'ম ভালকে থাকিম এতিয়া কি সহায় লাগে অসমৰ পৰা সহায় নাদিবি কোনেও সহায় নাদিবি মই আজি আকৌ লাইভ আহিছোঁ মই ৰাজস্থান অসমৰ ছোৱালী ৰাজস্থানত মই এতিয়া আছোঁ মোৰ শহুৰ বাৰী ৰাজস্থান মই মাননীয় সন্মানীয় বীৰ লাচিত সন্থা মাননীয় মুখ্যমন্ত্ৰীক মই সহায় বিচাৰিছোঁ ইমাৰ্জেঞ্চি মোক সহায় লাগে মামা ইমাৰ্জেঞ্চি সহায় লাগে মোৰ ইয়াত মাৰ্ডাৰ কৰি দিব মোৰ হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালে মোৰ মাৰ্ডাৰ কৰি দিব বোলে মাৰ্ডাৰ কৰি দিব হাজবেণ্ড আৰু ঘৰত মানুহ কি কথা এইটো কি কথা এনে নিচা কথা নিচা হয় বিয়া পাতিছে আমি একেলগত থাকিম বোলে তই ফালাইছে ৰাজস্থান ল'ৰাৰ লগত এতিয়া মামাহঁত প্ৰেছাৰ দি আছে সহায় লাগে অসমৰ পৰা সহায় লাগে কিয় দিয়ে আমি নাদিব অসমৰ মানুহ সহায় নাদিবি এইটো ভালকে হাজবেণ্ডে দালালক পইচা খুৱাই মোৰ খুৰাক পইচা খুৱাই লাখ টকা মোক বিয়া পাতি আনিছিলে ছাৰ মই বিহপুৰীয়া ছোৱালী আৰু মোক যোৰহাটত মই ৰাজস্থানত লৈ আহিছিলে ৰাজস্থানত মোক ইয়াত 7-8 বছৰ ৰাখিলে চচুৰ বাৰীত তাৰপিছত ইয়াৰ পৰা ইয়াত মোৰ লগত বহুত অত্যাচাৰ হ'ল ছাৰ মোক 16 বছৰ বয়সত বিয়া পাতি আনিছিলে মোৰ মানুহজন 37 বয়সত আছিল তেখেতৰ বয়স 37 আছিল মোক যেতিয়া বিয়া পাতি আনিছিলে ছাৰ মই একো বুজি নাপাওঁ মোৰ একো মই জ্ঞান নাছিলে মোৰ লগত বহুত অত্যাচাৰ কৰিলে মোক তাৰপিছত ইয়াৰ পৰা উলি ঢাকা মাৰিলে তাৰপৰা মানুহটোৱে নি পেলাই তাত অসমত যোৰহাটত দিগম্বৰ চুকত মোক ৰাখিছিলে কিন্তু তাত ৰাখিও মোক ভালকৈ ৰখা নাছিলে এজনী ৰখেল নিচিনাকৈ ৰাখি থৈছিলে ছাৰ মোক এতিয়া তাৰ পৰা মোৰ লগত ইমান অত্যাচাৰ এজনী ছোৱালীও তেখেতৰ জন্ম হৈছিলে আছে মোৰ লগত আৰু 2টা বাচ্চা জন্ম নহ'ল মৰি গ'ল ছাৰ মোৰ লগত ইয়াত বহুত অত্যাচাৰ হৈছে ইয়াত পুলিচে নুশুনে ছাৰ পুলিচে প্ৰশাসনে মই বহুত দৌৰিছোঁ ইয়াত মোক মাৰি পেলাব ছাৰ মই ৰাজস্থানত অকলে হৈ গৈছোঁ আৰু গোপাল বাইটি এটি ৰোডত আপোনাৰ যোৰহাট তেখেতৰ ৰিলেশ্যন আছে যোৰহাট গোপাল বাইটি CS বাচনৰ দোকানখন হ'ল টুকলাই ওচৰত বাচনৰ দোকান আছে তেখেতৰ গোপাল বাইটি মোৰ মানুহজনৰ ৰিলেশ্যন হয় সেহেঁতে মোক আনি পেলাই তাতো তেখেতৰ ৰিলেশ্যন আছে গোপাল বাইটি CS বা যোৰহাটত বাচনৰ দোকান আছে এটি ৰোডত ছাৰ মোক ইমাৰ্জেঞ্চি সহায় লাগে মোক ইমাৰ্জেঞ্চি মাননীয় মুখ্যমন্ত্ৰী আৰু বীৰ লাচিত সন্থা মোক সহায় লাগে অতি সোনকালে মোক সহায় কৰক ইয়াত মোৰ হাজবেণ্ডৰ পৰা ধৰি চবে মাৰিছে কিন্তু ইয়াত পুলিচ প্ৰশাসনে শুনা নাই ছাৰ মোক সোনকালে আপুনি ইমাৰ্জেঞ্চি সহায় দিয়ক মোক ছাৰ প্লিজ ছাৰ মোৰ গতি বহুত বেয়া ছাৰ সোনকালে ছাৰ মোক সহায় লাগে প্লিজ ছাৰ প্লিজ মোক সহায় কৰক ছাৰ মই ইয়াত একদম
মোৰ লগত বহুত বেয়া অন্যায় হৈ আছে ছাৰ 17 বছৰ হৈ গ'ল ছাৰ মোৰ বিয়াখন ইমাৰ্জেঞ্চি বেটা স্কুল ইমাৰ্জেঞ্চি সহায় দিয়ক ছাৰ মোৰ এজনী ছোৱালী আৰু মোক মাৰি পেলাব নহ'লে সোনকালে মোক সহায় লাগে ছাৰ যোৰহাট দিগম্বৰ চুকত আছিলোঁ মই মোৰ ভাড়াঘৰ ছাৰ মই আপোনাক লোকেশ্যন দিছোঁ আৰু ৰাজস্থান নখা বিকানেৰ জিলা পৰে বাবু মোৰ আধাৰ কাৰ্ড দেনা বিকানেৰ জিলা পৰে নখা ডিষ্ট্ৰিক্ট মই লোকেশ্যন দিছোঁ ছাৰ পুৰা লোকেশ্যন দিছোঁ আপোনাক ৰাম গোপাল ভট্টাৰ চক আৰু ৱাৰ্ড নং 13 ৰাজস্থান বিকানেৰ নখাত ঘৰ আছে মোৰ শহুৰ বাৰী নখা ডিষ্ট্ৰিক্টত ঘৰ আছে নখাত ঘৰ আছে ৱাৰ্ড নং 13 ৰাম গোপাল ভট্টাৰ চক জয়নাৰায়ণ ৰাঠি অমৰচন্দ ৰাঠি মোৰ হাজবেণ্ডৰ নাম মোক সোনকালে ইমাৰ্জেঞ্চি ছাৰ সহায় লাগে মোক প্লিজ ছাৰ প্লিজ মোক সহায় কৰক মাননীয় সন্মানীয় বীৰলাচিত সন্থা মাননীয় মুখ্যমন্ত্ৰী ছাৰ ইমাৰ্জেঞ্চি সহায় কৰক মোক ইয়াত বহুত হৈছে মোৰ লগত ছাৰ মোক মাৰি পেলাব মোৰ হাজবেণ্ডে ইমাৰ্জেঞ্চি সহায় লাগে মোক ছাৰ